Hey guys, welcome back my YouTube channel Gorbaza আৰু আজি আকৌ আপোনালোকৰ মাজত বহুত দিনৰ মূৰত এটা নতুন ব্লগ লৈছোঁ। ব্লগটো মানে কিহৰ ওপৰত হ'ব কৈ আছোঁ মানে মই গৈ আছোঁ বঙাইগাঁও। সো বঙাইগাঁও গৈ আছোঁ, দাদাহঁতৰ বৌ আহিছিল ইয়াত। এতিয়া আমি দাদাহঁতৰ বৌৰ তাত আছে মানে হেৰিত থাকে, দাদাই চিয়াই আছে কৈ মই গ'লে দেখুৱাম দাদাজনক। তাৰপিছত এতিয়া আমি তালৈ যাম, গৈ পেলাই তাত মানে জুবলি বাৰ আহিব, জুবলি বাক চাম আৰু বহুত ভাল লাগে, মোৰ ফেভাৰেট ছিংগাৰ হয়। তাকে যাম আৰু চাম, আকৌ মই গুচি আহিম। পিছে আপোনালোকক মই বঙাইগাঁও এতিয়া আমি টমটমতে গৈ কেঞ্চা নামি আকৌ ট্ৰেইনত যাম গুৱাহাটীৰ পৰা আকৌ আমাৰ লং জাৰ্ণি বঙাইগাঁও। আমি যাম কাটিব আহিছে নাই লৈ লৈছোঁ। ক'ত যাব এয়া? আৰু এতিয়া আমি কেঞ্চা জংচন পালোহি। ইয়াৰ পৰা আমাৰ যাম গুৱাহাটীৰ পৰা আমি যাম বঙাইগাঁও। আমি আহি আছোঁ। এয়া আমাৰ আমি ক'ৰ পালোহি? এতিয়া আমি তোমালোকৰ ফালে কিমান দূৰ আছে? আৰু আছে 10 কিলোমিটাৰ মান বোলে। পাইছোহি। তুমি আনিছা বেগটো? কি কৰিবা? লৈ আহিছা? আমি এতিয়া খোজকাঢ়ি এপিনে আহি আছোঁ। বঙাইগাঁৱত পৰা আমি এখন টমটম লৈ যাম। আমি পাই যাম বঙাইগাঁও মানে বৌহঁত যে আহিছে, বৌহঁতক ঘৰ মানে ঘৰ পিনে হয়, তাত মানে এটা কোৱাৰ্টাৰ, সেই কোৱাৰ্টাৰটো আমি পাই যাম। আপোনালোকক মই দেখুৱাম। মানে যিহেতু মোৰ লং জাৰ্ণি, সেইকাৰণে আপোনালোকক মই এতিয়া দেখুৱাই দিছোঁ আৰু আমি এতিয়া ট্ৰেইনৰ পৰা নামিলোঁ, নামি পেলাই আহি আছোঁ টমটমত। এতিয়া আৰু এতিয়া আমি পাই গ'লোঁ কোৱাৰ্টাৰ। এইজনী আমাৰ দাদাজন, অকণমান মই দেখুৱাই দিছোঁ। তেওঁ মানে লাষ্ট কৰে অকণ ভিডিঅ'টো। যেতিয়া আমি ভাত চাত খাই অকণমান শুইছোঁ, এইপিনে হেৰি কৰি আছে। আৰু জুবলিবা আমি প্ৰগ্ৰাম চাব যাম আৰু অকণমান পিছতে। ই হিন্দীতহে কৈছে। তুমি হিন্দীত কিয় ক'লা? হিন্দীত কিয় কৈছিলা মানে এই কথাষাৰ যে তুমি যে ক'লা? এনেই কৈছে। কি ক'লে? তাৰমানে সি হিন্দী, ইয়াতে মানে চব তাৰ ফ্ৰেণ্ডছ বিলাক আছে, খালি হিন্দীয়ে কয়, সেইটো কাৰণে সি হিন্দী শিকি গৈছে। সেইকাৰণে তুমি মই আগৰ পৰাই হিন্দী জানো। মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কোৱা। আৰু এইটো চেনেলক লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব প্লিজ। এতিয়া আমিতো জুবলিবাৰ প্ৰগ্ৰাম চাব যাম। তাৰপিছত আৰুতো আমাক VIP পাছ লৈছোঁ। এইটো চাওক, কিহৰ এইটো? এইটো গোল্ডেন জুবলি মানে মই এইটো অসমীয়াত ক'ব নাজানো। অসমীয়াত নাজানা? এইটো চাওক আমাৰ হেৰিটো। এতিয়া আমি এইটো হেৰি কৰি ল'ম।
সিকিউৰিটিৰ কাৰণে এই পিছৰবাৰ জুবিন আহিছিলে জুবিন অহাৰ কাৰণে গোটেই গাঁৱৰ মানুহখিনি আহি পেলাই ইমান হেৰি কৰিছে সেইটো কাৰণে আজি সিকিউৰিটিৰ কাৰণে এইটো ভাল কাম কৰিছে আৰু কি মুগিতে পিন্ধাই দিব গাইস ইয়াত বলে সহি গছে পুল্লি হয় এইটো যে মই এতিয়া লগাই লৈছো তেতিয়াহে আমাক সোমাব দিব হৈ গ'ল এতিয়া আজি আমি এতিয়া আহি আছো গোল্ডেন জুবলি চাবলৈ এতিয়া নাই আনো আৰু কৰি আছে ডেটটো আছে এতিয়া চব এই ইমান ধুনীয়াকৈ সজাই থৈছে ন এই ৰাস্তা আমি যে এইখিনি আছে জেগাখন কি কয় বঙাইগাঁও কয় কিন্তু এতিয়া পাপাই ক'ত ঢালিগাঁও ঢালিগাঁও কি ঢালিগাঁও আইএছএল টাউনশ্বিপ পাপাই কিবা কয় এইটো এটা ডাঙৰ পেণ্ডেল কি ধুনীয়া লাগিছে ন ইয়াতে আমাৰ জুবলি বা আহিব ইয়াতে আহিব ন জুবলি বা আৰু ইয়াতে আমি সোমাই যাম আৰু এই জুবলি পাক সম্বৰ্ধনা অনুষ্ঠান বনাইছে গোল্ডেন জুবলি গোল্ডেন বনাবৰ বাবে জুবলি আহিছে so that over to Jublee ladies and gentlemen now going to present before you Jublee বৰুৱা আৰু আপোনালোকে এতিয়া সংগীতৰ অনুষ্ঠান উপভোগ কৰক আৰু তেখেতে আপ্লুত কৰিব বুলি আশা কৰোঁ over to you বঙাইগাঁও ৰিফাইনাৰী গোল্ডেন জুবলি চেলিব্ৰেশ্যন আৰু তাতে আমাক আমন্ত্ৰণ জনোৱাৰ বাবে অনুষ্ঠানখনত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আৰু এজন ব্যক্তিৰ নাম মই ল'ব বিচাৰিছোঁ অসমৰ এগৰাকী খুব প্ৰখ্যাত গীটাৰিষ্ট শান্তনু বৰুৱা শান্তনুদাকো ধন্যবাদ জনাইছোঁ শান্তনুদাই গোটেইখিনি কোঅৰ্ডিনেট কৰিছিলে Thank you so much for having us for this wonderful evening and it feels great to be a part of this Jai Gidman Dhira Kwan
বিৰিয়ানী দিছিলে আৰু এপিনে প্ৰগ্ৰাম চলি আছে আমি আহি গুচি আহিলো মানে নাহৰ আমিয়ে গাই এতিয়া আমি প্ৰগ্ৰাম চাই আহিলো শুবলৈ লৈছোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব